भारत रत्न भूपेन हाजरिका डांगरिया जज फिल्डत तेखेतर मृत शरीर आसिले आरो तेওক जेति आमी अंत्येष्टिक्रियाলৈ লৈ গৈছিলো কোনো এটা দিনতে কংগ্रेस दलर ज्येष्ठ नेता কোনো অহা নাছিল तार पिছত तेओलोक নিজৰাপাৰত গৈ भूपेन हाजरिकाक सम्बर्धना जनाइছিলে श्रद्धांजलि जनाइছিলে किन्तु जज फिल्डत 3टा दिन थका अवस्था कংগ্ৰেছৰ কোনো सर्वभारतीय नेता तेतिया अहा नाছিল मैं तेतिया कংগ্ৰেছত आছিলো आमी खूब दुख पाइছিলো कारण मानुहे आमाक खुदी आছিলে 28 दिনৰ पिছত जुबिन गार्गक श्रद्धांजलि जनाবলৈ तेও समय पाइছে যদিও आमी कওঁ जे 28 दिन बहुत दिन हल तथापितो मैं तेओर असम भ्रमणक आदरणी जनाइছো देर हो दुरुस्त देरिक हलेও तेও আহিছে गतिके এই भ्रमणक লৈ मैं कोनो राजनैतिक कथा कब खोजा ना जीहेतु आमार प्राणर शिल्पीगराकीक तेও श्रद्धांजलि जनाবলৈ আহিছে तेओर এই असम भ्रमणक मैं आदरणी जनाइছো এটা পৰিকল্পনা কৰিছে कारण चार्जशीट जेति आमी दिम चार्जशीटखन आदालतत যাব आदालतत इजने सिजने उकिले समय লৈ केतियाबा बहुत देरिলৈके জাষ্টিসটো দেৰি কৰি দিয়ে অসমৰ ৰাইজে জাষ্টিসটো সোনকালে বিচাৰিছে সেই কাৰণে বিজেপিৰ কেম্পেইন হ'ব যাতে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰা হয় স্পেশাল পাব্লিক প্ৰসিকিউটৰ হয় আৰু পানী নখৰাকৈ এখন যাতে চাৰ্জशीट দিব পাৰে বিজেপিয়ে এটা কেম্পেইন লঞ্চ কৰিব 23 তাৰিখৰ পৰা ময়ো জুবিন আমিও জুবিন এই গোটেই কেম্পেইনটো পজিটিভ কেম্পেইন হ'ব प्रत्येकটো বিজেপিৰ বিধায়ক থকা সমষ্টিত जुबिन गार्गर এটা প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব जुबिन गार्गर नामত বিধায়ক থকা প্ৰত্যেকটো সমষ্টিত আৰু ভূপেন হাজৰিকাৰ নামত দুখনকৈ সংগীত বিদ্যালয় হ'ব এটো বিজেপিৰ ইনিচিয়েটিভত হ'ব চৰকাৰে নহয় তৃতীয়তে বিজেপিৰ সকলো সদস্যই ঘৰত এজুপিকৈ নাহৰ গছ লগাব এটো এটা ঠিক তেনেদৰে আমি এটা 10 পইণ্ট পজিটিভ जितो आंदोलन कय निगेटिव आंदोलन आमी सकलोते देखा पाओ बीजेपीए 23 तारिखर পৰা এটা पजिटिव आंदोलन जार हेडलाइनটো হৈছে ময়ো জুবিন আমিও জুবিন এই শীৰ্ষক এটা আমি কেম্পেইন আৰম্ভ কৰিম 23 24 25 26 27 28 ৰাজপথত বিজেপিৰ সদস্যসকল থাকিব যোনে ন্যায়ৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ দাবী জনাব কিন্তু সংবিধানৰ মাজেৰে গণতন্ত্ৰৰ মাজেৰে ন্যায়ালয়ৰ মাজেৰে নেক্সট ফেজ আমাৰ কেম্পেইন আৰম্ভ হ'ব ময়ো জুবিন আমিও জুবিন যত নেকি আমি জুবিনৰ আদৰ্শক আগত ৰাখি 10টা সমাজৰ কাৰণে প্ৰয়োজনীয় আমি কাম কৰিম জুবিনৰ সোঁৱৰণত আৰু ইট উইল বি এ পজিটিভ কেম্পেইন আমি যোৱা এটা মাহত ৰাজ্যখনত যেটো দেখিছো পোষ্টমৰ্টেম ৰিপৰ্ট ভুৱা হৈ যায় মাটিত কয়েদি সোমাই আছে মানুহে কয় এয়াৰ কণ্ডিশ্যনত ৰাখিছো এটা টিভি চেনেলে কয় 10 বছৰ আগত আমি গম পাইছিলো নেকি অমুক বেয়া মানুহ আমি তেতিয়াহে পঞ্চবান্ধৱ কৰিছিলো আৰে মই 10 বছৰ আগত মই গম পাইছিলো নেকি গতিকে ইজনৰ ফটো সিজনৰ ফটো তোত লগাই তেওঁলোকে কেম্পেইন কৰিলে তেওঁলোকৰ ফটোটো ওলোৱাৰ লগে লগে তেওঁলোকে কৈ দিলে যে আমি 10 বছৰ আগত কেনেকে গম পাম যদি আপোনালোকে গম নাপায় আমি কেনেকে গম পাম তাৰ মানে অসমখন যোৱা এক মাহত আমি কমপ্লিট নেতিবাচক এটা মাইন্ডসেট লৈছো কোনবাই মাত্ৰ কবহে লাগে যে জেলত এয়াৰ কণ্ডিশ্যন এইটো জেলত এয়াৰ কণ্ডিশ্যন হ'ব পাৰে নেকি কিন্তু মানুহে বিশ্বাস কৰিলে কাৰণ মানুহৰ মাইন্ডটো সাধাৰণ মানুহৰ মাইন্ডটো নিগেটিভ কৰি দিয়া হৈছিল বোলে পোষ্টমৰ্টেম ৰিপৰ্ট কোনেও ৰিপৰ্টটোত চোৱাই নাই যে তাত সহিটোও নাই নোহোৱাকৈ কৈ দিলে কেনেকে লিক হ'ল মানুহে বিশ্বাস কৰিলে কিয় বিশ্বাস কৰিলে বহুতে নিজৰ লাইকস বা নিজৰ ফেসবুকত লাইকস বঢ়াবৰ কাৰণে ইটো বঢ়াবৰ কাৰণে এনেকুৱা নিউজবোৰ দিয়ে নিউজবোৰত 5 6 10,000 লাইকস হয় বিভিন্ন ধৰণৰ স্বাৰ্থত জুবিনৰ আদৰ্শটো কৰবাত থাকি গল বিভিন্ন ধৰণৰ স্বাৰ্থত মানুহবিলাক নামি পৰিল সেই কাৰণে বিজেপিৰ লক্ষ্য হ'ব যে আমি মানুহক আকৌ এবাৰ সংগঠিত কৰিম যে এইখন অসম আমি কেতিয়াও বিচৰা নাই আমি এখন অসম বিচাৰিছো যত ন্যায়ালয় দ্ৰুতগতিত ন্যায় দিয়ক
অভিযুক্তৰ শাস্তি হওক, লগত অসমৰ উত্তৰ পুৰুষৰ বাবে যাতে জুবিনৰ আদৰ্শক আমি জীয়াই ৰাখিব পাৰোঁ।